Hello guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰো সকলো ঘৰতে আছে, সুস্থ আছে। মই বৰ্তমান লাগি কুখলে আছো। আজি পুনৰ এটা নতুন ভিডিও আপোনালোকলৈ আগবঢ়াম। ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ লওঁ যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে আজি মোৰ এই চেনেলটো নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ জনাইছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ সকলোবিলাক ভিডিও নটিফিকেশন আপোনালোকে পাই থাকে আৰু মোৰ ভিডিওবিলাক চাবলৈ পায়। সো আহক ভিডিওটো আৰম্ভ কৰো। সো গাইজ আজিও ব্লগটো ষ্টাৰ্ট কৰাৰ এটা বিশেষ কাৰণ আছে। কাৰণটো হ'ল আজি আমাৰ ভণ্টিৰ বাৰ্থডে। সো তাই বাৰ্থডে উপলক্ষে মই ব্লগটো ষ্টাৰ্ট কৰি দিছো। আপোনালোকে ভিডিওটো চাই যাব শেষলৈকে। বাৰ্থডে উপলক্ষে অলপমান বজাৰ কৰিব আছে। সো ওলাই মেলি ললো। এতিয়া বজাৰ কৰো। ৰ'দটো যথেষ্ট চোকা, সেই কাৰণে বজাৰ কৰাৰ ভিডিও ক্লিপ লোৱা নহল আৰু এয়া অলপ ডেকোৰেশন কৰা হ'ল। আৰু মই এতিয়া দেখাম কেক। বাৰ্থডে গাৰ্লে নিজে বনাইছে। মোৰো অলপ সহায় আছে বাৰু তাতে। কেনেকুৱা লাগিছে জনাব। কমপ্লিট হোৱা নাই বাৰু এতিয়ালৈকে, নাম লিখিবলৈ আছেই। এইফালে সৰু সুৰাকে কেক কাটিং হৈ গ'ল। তাৰ পাছত চাই থাকক ভিনিয়েকে কি অৱস্থা কৰিলে। আৰু এয়া মছলি কা ডেড বডি। বাৰ্থডে গালে মাংস দেখাইছো, মাছৰ ব্যৱস্থা কৰা আছে। আমাৰ ৰান্ধনী কন্দাই। 3 hours later. Can you move it along? I'm all out of time cards. খানাটো কেনেকুৱা লাগিছে কোৱা। 1 eternity later. মানুহ আহি আছে, তাৰ মাজতে আমি এনেই যিটিখন কৰি আছো। আৰু এইফালে চব আমাৰ ভক্স আৰু এইটো দুঠেঙীয়া ভক্স। আৰু এটা বস্তু দেখাম চাওক। মই আগৰ ভিডিওত আপোনালোকক দেখাইছো আমাৰ বৰ্তাহঁতৰ পুখুৰীটোৰ ফিচাৰীটোত দেখিয়ে ভাল লাগে। এচং মাছ কেনেকুৱা কৰি আছে চাওক, দেখিলে মনটো ভাল লাগি যায়। আৰু এই পিছবেলা সময়কণত ইহঁতক চাবলৈ খুব ভাল লাগে। কেনেদৰে ঘাঁহবোৰ টানি নিয়ে দেখি ভাল লাগি যায়। Day 2. কালি বহুত ৰাতিলৈকে মানুহ আহি থাকিলে বাৰ্থডে বুলি, আৰু সেইকাৰণে ভিডিঅ' বৰ বেছি কৰা নহ'ল। এইটো হৈছে ছেকেণ্ড ডে বাৰ্থডে বুলি অলপ ওলাই গ'লোঁ আমি। বহুত দিন জয়সাগৰ পুখুৰীৰ পাৰলৈ যোৱা নাছিলোঁ, তাকে ভাবিলোঁ তালৈকে যাওঁ, ভাল লাগে তাতে। সো ভণ্টিৰ বাৰ্থডে স্পেচিয়েল ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।